এনেকুৱা ধৰণৰ পৰিস্থিতি চলি আছে বিপিএফৰ বা আগন্তুক নিৰ্বাচন যেটা আহি গ'ল দলীয় কৰ্মকৰ্তাৰ মনোভাৱ আমাৰ বিপিএফৰ প্ৰত্যেকজন নেতা প্ৰত্যেকজন কৰ্মী সবৰে এটাই লক্ষ্য উদ্দেশ্য এইবাৰ বিপিএফ দলৰ নেতৃত্বত হাগ্ৰামাৰ বিটিচিৰ এটা চৰকাৰ ঘূৰাই আনিবৰ কাৰণে কাম কৰা। বিটিচি অঞ্চলৰ ৰাইজে যথেষ্ট কষ্ট পাইছে, একো উন্নয়ন হোৱা নাই, একো সুযোগ সুবিধা ৰাইজে পোৱা নাই, ল'ৰা ছোৱালীবিলাকে চাকৰি বাকৰি একো পোৱা নাই, বেপাৰ বাণিজ্য কৰি পোৱা মানুহবিলাকৰ আৰ্থিক অৱস্থা জুৰুলা হৈছে, বজাৰত চহৰত বন্দৰত টকা পইচা নাই। আমাৰ অঞ্চলত আৰ্থিকভাৱে জুৰুলা অৱস্থা আমি সকলো দিশতে দেখা পাই আছো। আজি এইবিলাক অৱস্থাৰ পৰা আমাৰ বিটিচিবাসী ৰাইজে উদ্ধাৰ পাবৰ কাৰণে বিপিএফৰ নেতৃত্বত হাগ্ৰামা মহিলাৰী সাহেবৰ চৰকাৰ বিটিচিত আনিবৰ কাৰণে সবে উঠি পৰি লাগিছে। সবে বিপিএফ দলক উৎসাহিত কৰিছে, বিপিএফ দলৰ লগত সবে জড়িত হৈছে, যোগাযোগ হৈছে আৰু সেইটোকেই আমি বাস্তৱত সফল কৰিবৰ কাৰণে এতিয়া দলীয় প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো পৰ্যায়ত আমাৰ দলীয় কৰ্মীসকলক সঠিকভাৱে কঠোৰ পৰিশ্ৰম কৰি কাম কৰিবৰ কাৰণে এটা আমি সজাগতা আনাৰ উদ্দেশ্যেৰে আজি দায়িত্ব কৰ্তব্য নিজে পালন কৰিবৰ কাৰণে যাতে সবে চিন্তা চৰ্চা কৰি পেলাই 24 ঘণ্টা ফিল্ডত থাকি যাতে কাম কৰে, ৰাইজৰ লগত মনপুতীয়াকৈ যোগাযোগ কৰি পেলাই কাম কৰি তেওঁলোকৰ সমৰ্থন আদায় কৰাৰ কাৰণে যাতে ৰাইজৰ মাজলৈ ওলাই যায়, এইখিনি দায়িত্ব কৰ্তব্য তেখেতসকলৰ কাণ্ডৰ ওপৰত আমি দিবৰ কাৰণে আজি আমাৰ পলিং বুথ প্ৰত্যেকটো পলিং বুথবিলাকত যিহেতু দলৰ পলিং বুথ বিপিএফ কমিটি আছে তেখেতসকলক মাতিছোঁ আৰু আমাৰ যিসকল অৰুণোদয় আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে পলিং বুথ লেভেলত যিবিলাক আমি অৰুণোদয় এজেণ্ট হিচাপে দায়িত্ব দিছিলোঁ তেখেতসকলকো মাতিছোঁ, যিসকল BLA হিচাপে এপইণ্টমেণ্ট দিছোঁ এই সকলকো মাতিছোঁ আৰু আমি ইয়াত সবৰে সন্মুখত আমাৰ কৰ্মীবিলাকৰ সন্মুখত এই দায়িত্ব কৰ্তব্য তেওঁলোকৰ ভূমিকা কেনেকুৱা ধৰণৰ হ'ব লাগে তেখেতসকলক আমি এটা মানে কি কয় সেইটো নীতি শিক্ষা হিচাপে আমি প্ৰদান কৰিছোঁ, তেখেতসকলক আমি দায়িত্ব অৰ্পণ কৰিছোঁ আৰু তেওঁলোকেও সবে উৎসাহিত যে দায়িত্ব কৰ্তব্য সঠিকভাৱে নিষ্ঠা সহকাৰে পালন কৰি বিপিএফ দলটো চৰকাৰত আনিবৰ কাৰণে এটাই মাত্ৰ মহৎ লক্ষ্য উদ্দেশ্য আগত ৰাখি তেওঁলোকেও কাম কৰিবলৈ আজিৰ পৰা তেখেতসকলে সাজু হৈছে। এনেও ফিল্ডত ডেইলি কাম কৰি আছে, মেল মিটিংবিলাক চলি আছে, অন্যান্য দলবিলাকৰ পৰা ভালেখিনি যোগদান কৰা বিপিএফলৈ অহা সেইখিনিও চলি আছে। তৎসত্বেও আমি প্ৰত্যেকটো স্তৰতে যাতে সমানে সমানে কামখিনি হৈ যায় ইয়াৰ কাৰণে দায়িত্ব কৰ্তব্য তেখেতসকলক পালন কৰিবৰ কাৰণে যাতে তেওঁলোকে সদায় মানে আগুৱাই আহে বা ফিল্ডত থাকে এই উদ্দেশ্যৰে আজিৰ সভাখন আমি পাতিছোঁ আৰু সফলভাৱে আমি মিটিংখনত আজি আলোচনা কৰিব পাৰিছোঁ। আমাৰ কৰ্মীবিলাকে যথেষ্ট উৎসাহিত, যথেষ্ট উৎফুল্লিত আৰু তেখেতসকলৰ মনোবল যথেষ্ট শক্তিশালী, আত্মবিশ্বাসেৰে আজিৰ পৰা তেখেতসকলে আকৌ বেছিকৈ কাম কৰিবৰ কাৰণে প্ৰস্তুতি চলোৱাটো আজিৰ মিটিংখনত মই দেখা পাইছোঁ।